শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ বিভিন্ন নদ নদী বিল খাল জলাশয় আদিলৈ আগমন ঘটে অগণন পৰিভ্ৰমী পক্ষীৰ দৰঙৰ দেওমৰ্ণৰ ঐতিহাসিক কুমাৰপাৰা পদ পুখুৰীত আগমন ঘটিছে বহু পৰিভ্ৰমী দেশী বিদেশী পক্ষীৰ আৰু এই পৰিভ্ৰমী পক্ষীৰ কোলাহলত মুখৰিত এতিয়া দৰঙৰ পদ পুখুৰী বিশেষকৈ কণামচৰি পানীকাউৰী হৰালি হাঁহ ঘিলা হাঁহ বৰটুকুলা শামুক ভাঙা আদিৰ লগতে বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ আশ্ৰয়স্থল হৈ পৰিছে ৰজাদিনীয়া কুমাৰপাৰা পদ পুখুৰী পক্ষীৰ কাকলিৰে মুখৰিত হৈ এক দৃষ্টিনন্দন পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চল পৰিভ্ৰমী পক্ষীৰ খাদ্য যোগান ধৰাৰ উপৰিও নিৰাপত্তা প্ৰদান কৰে স্থানীয় ৰাইজে মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন আগবঢ়াইছো মই উপস্থিত আছো মঙলদৈ দেওমৰ্ণৈত আৰু এই দেওমৰ্ণৈ কুমাৰপাৰা পুখুৰীৰ এক নান্দনিক দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ কাৰণ ৰমেশে দেখুৱাব এই নান্দনিক দৃশ্য কি ধৰণে পৰিভ্ৰমী চৰাই এই শীত অহাৰ লগে লগে এই স্থানলৈকে আহে আৰু এই নান্দনিক পৰিৱেশৰ দেখিবলৈ পোৱা যায় ক'বই লাগিব যে এই যি গাঁৱৰ লোকসকল এই চৰাই কলকলনিত সাৰ পায় বুলি ক'ব লাগিব বিশেষকৈ কাৰণ ৰমেশে দেখুৱাইছে এই নান্দনিক দৃশ্য এই ধৰণে এই অঞ্চলটো এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে এই পৰিভ্ৰমী চৰাইসমূহে স্থানীয় লোক আছে যিটো স্থানীয় লোকসকলে যথেষ্ট এই চৰাইসমূহ সংৰক্ষণ কৰি আহিছে চৰাইসমূহ যাতে চোৰাং চিকাৰীৰ কবলত নপৰে তাৰ ব্যৱস্থা লৈ আহিছে দেখুৱাইছোঁ তাৰপিছত ৰমেশে দেখুৱাব এই নান্দনিক দৃশ্য এইসমূহ পৰিভ্ৰমী চৰাই শীত অহাৰ লগে লগে শীতৰ আগমনৰ লগে লগে এই ধৰণে এই যি কুমাৰপাৰা পুখুৰীত এই ধৰণে এইসমূহ চৰাই আহে আমি কথা পাতিম কি ক'ব যে নান্দনিক দৃশ্য আৰু দেখিবলৈ পোৱা গৈছে প্ৰতি বছৰে বিগত প্ৰায় 50 বছৰ ধৰি আমি দেখি আহিছোঁ যে একেই পৰিৱেশ শীত অহাৰ লগে লগে এই ধৰণে চৰাইসমূহ আহে হয় ইয়াত দৰঙৰ দেওমৰ্ণৈ কুমাৰপাৰা প্ৰায় 100 বিঘা মাটিকালিৰে এই পুখুৰীটোত বহু বছৰ ধৰি এই পৰিভ্ৰমী চৰাইসমূহে ইয়াত আহে আৰু বহুত হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই আহে আৰু এই চৰাইসমূহৰ এই নান্দনিক দৃশ্যসমূহ আমাৰ স্থানীয় লোক আৰু এই পথেৰে যোৱা বিভিন্ন ব্যক্তিয়ে উপভোগ কৰে আৰু এই পৰিভ্ৰমী চৰাইসমূহৰ স্থানীয় লোকে এই চৰাইসমূহ সুৰক্ষিত কৰি ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে ইয়াত খাদ্যৰো যোগান ধৰিছিল আগতে এইবাৰ লকডাউনৰ কাৰণে কিছু অসুবিধা হৈছে স্থানীয় লোকসকলৰ আৰু এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেদৰে কৰা দেখিব পোৱা নাই আমি আশা কৰিছোঁ চৰকাৰ প্ৰশাসনক আৰু এই পৰিভ্ৰমী চৰাইসমূহ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আৰু আমি বিশেষভাৱে এই 100 বিঘা মাটিকালিৰে পুখুৰীটোত এই বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহি ইয়াত থিতাপি লয় আৰু ইয়াত এই পৰিভ্ৰমী চৰাইসমূহৰ যিসমূহৰ নান্দনিক দৃশ্য আমাৰ স্থানীয় লোকসকলে উপভোগ কৰে আৰু দৰঙৰ বিভিন্ন ব্যক্তি আহি উপভোগ কৰে আৰু এই ক্ষেত্ৰত চৰকাৰ তথা পৰ্যটন বিভাগে যেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণে কৰা দেখিব পোৱা নাই অনাগত দিনত আমি আশা কৰিছোঁ চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰি এই স্থানটি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব আৰু এই পৰিভ্ৰমী চৰাইসমূহ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ আৰু আমাৰ যিটো বিভাগ আছে এই ক্ষেত্ৰত এই বিভাগীয় কৰ্তৃপক্ষই বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ এই পৰিভ্ৰমী চৰাইসমূহ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত